দৰ্শকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো কিয়নো আমছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰক এই মুহূৰ্তত চ্যালেঞ্জ কৰা হৈছে। আমছুৱে কৈছে যে 5 লাখ মুছলমানে ঈদৰ পাছতেই ৰাজ্য কপাব। ইয়াৰ কাৰণ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা। আমছুৰ তৰফৰ পৰা যি কোৱা হৈছে যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ যিখন খচৰা সেয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কৰা হৈছে আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে মুছলমান লোকসকলক ৰাজনৈতিকভাৱে শেষ কৰাৰ পৰিকল্পনা কৰিছে আৰু তাৰ বাবেই আমছুৱে ইয়াৰ প্ৰতিবাদ কৰিব বুলি আজি হুংকাৰ প্ৰদান কৰিছে। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এবাৰ আমছুৰ প্ৰতিক্ৰিয়া। ঈদৰ পিছতেই ৰাজ্যজুৰি প্ৰতিবাদ কৰিব মুছলমানে। আমছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰা হৈছে, প্ৰত্যাহ্বান জনোৱা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা হিমন্ত বিশ্ব শৰ্মাৰ মতেই, তেওঁৰ কথা মতেই প্ৰস্তুত কৰা হৈছে বুলি আমছুৰ তৰফৰ পৰা কোৱা হৈছে। মুছলমানক ৰাজনৈতিকভাৱে টাৰ্গেট কৰি এই খচৰাখন প্ৰস্তুত কৰা হৈছে। আজি আমছুৱে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে। ৰাজনৈতিকভাৱে মুছলমানক নিক্ষেপ কৰাৰ ইয়াক পৰিকল্পনা আখ্যা দিছে আমছুৱে। আমছুৰ নেতৃত্বত 5 লাখ লোক ওলাই আহিব আৰু তেওঁলোকে এই খচৰাৰ বিৰোধিতা কৰিব। নিৰ্বাচন আয়োগক তেওঁলোকে এই কথা অৱগত কৰিব। ঈদৰ পিছতেই জিলাই জিলাই আমছুৱে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব। আমছুৰ তৰফৰ পৰা পোনপটীয়াভাৱে চৰকাৰক এই মুহূৰ্তত হুংকাৰ দিয়া হৈছে। নিৰ্বাচন আয়োগ অসমলৈ অহা দিনটোত ক'লা বেজ পৰিধান কৰিব মুছলমান লোকসকলে। এই আমছুৱে দাবী কৰিছে গণতান্ত্ৰিকভাৱে চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনত আমছু নামিব বুলি পোনপটীয়াকৈ চৰকাৰক এই মুহূৰ্তত এক প্ৰকাৰৰ ভাবুকি প্ৰদান কৰা হৈছে আমছুৰ তৰফৰ পৰা। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা কোনো কাৰণতেই আমছুৱে মানি নলয় বুলি আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো। আমছুৰ তৰফৰ পৰা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কোৱা হৈছে যে ঈদৰ পিছতেই ৰাজ্যৰ লাখ লাখ মুছলমান ওলাই আহিব, ৰাজ্য কপাব, ৰাজ্যজুৰি তেওঁলোকে প্ৰতিবাদ কৰিব। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে কৰা বুলি আমছুৰ তৰফৰ পৰা অভিযোগ অনা হৈছে। মুছলমানক ৰাজনৈতিকভাৱে নিক্ষেপ কৰাৰ বাবে এই খচৰা অনা হৈছে বুলি আমছুৰ তৰফৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে। আমাৰ লগত আমছু নেতৃবৃন্দৰ মন্তব্য আছে, মন্তব্য টাইম 8ৰ দৰ্শকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি খচৰা প্ৰস্তুত কৰা হৈছে, মই যোৱাকালিও গুৱাহাটীত চিন্তন বৈঠকত এইটো স্পষ্টকৈ কৈছোঁ যে এই খচৰা নিৰ্বাচন আয়োগে বনোৱা খচৰা নহয়। এই খচৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত, বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত অশোক সিংগালৰ অভিযোগ পোৱা মতে অশোক সিংগালৰ ঘৰত কেইজনমান অফিচাৰ বা বিভিন্ন NGOs লগাই পেলাই হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা খচৰাহে। আচলতে নিৰ্বাচন আয়োগকো এতিয়া হাতৰ পুতলা বনাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে দুৰ্ভাগ্যৰ বিষয়। আৰু এই সাম্প্ৰদায়িক বৰ্ণবাদ ধৰ্মীয় বিভাজনেৰে যি খচৰা প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চতুলিপিত এনেকুৱা খচৰাক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। আমি বিৰোধিতা কৰিছোঁ আৰু স্পষ্টকৈ জনাইছোঁ যে এই খচৰাত আচলতে সংখ্যালঘুসকলক ৰাজনৈতিকভাৱে, কাৰণ হিমন্ত বিশ্ব শৰ্মা এটাৰ পিছত এটা সংখ্যালঘুসকলক টাৰ্গেট কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে কোনো এজন মুছলমানকে হিমন্ত বিশ্ব শৰ্মা ভাল নাপায়। গতিকে তেওঁ মুখত কয় এটা কৰে এটা। গতিকে চৰকাৰ গঠন কৰি গাদী দখল কৰাৰ পিছৰে পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সংখ্যালঘু সমাজক সামাজিক, ৰাজনৈতিক, শৈক্ষিক, ধৰ্মীয়ভাৱে আক্ৰমণ কৰি অসমৰ মানচিত্ৰৰ পৰা তেওঁ নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে, তাৰো এটা ষড়যন্ত্ৰৰ এটা অংশ বিশেষ হৈছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ। কাৰণ যি সমষ্টিত আজি য'ত যিখন জিলাত 4টা সমষ্টি হ'ব লাগে তাত 3টা সমষ্টি বনাইছে জনসংখ্যা অনুপাতে। কাৰণ এই সমষ্টি পুনৰ খচৰা প্ৰকাশটো ডেলিমিটেশ্যন এক্ট বা কনষ্টিটিউশ্যন এক্টৰ আধাৰত কৰা হোৱা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আধাৰতে কৰা হৈছে। গতিকে ইয়াত সম্পূৰ্ণভাৱে সংখ্যালঘুসকলক ৰাজনৈতিকভাৱে শেষ কৰাৰ এটা পৰিকল্পনা কৰি কৰা হৈছে। গতিকে যাৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে 5 লক্ষাধিক মানুহৰ জৰিয়তে আমি নিৰ্বাচন আয়োগক আপত্তি দৰ্শাম আৰু ঈদৰ পিছতে আমি জিলাই জিলাই সমষ্টি ইয়াৰ প্ৰতিবাদী সভা আমি আয়োজন কৰিম। গুৱাহাটীত আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আমি ৰাষ্ট্ৰীয় পৰ্যায়ত এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে অসমৰ মুছলমানসকলক বিশেষকৈ শদিয়াৰ পৰা ধুবুৰীলৈকে যে প্ৰতিজন মুছলমানকে যে তাৰ টাৰ্গেট কৰি লৈ যে ধ্বংসযজ্ঞ চলোৱাৰ কাৰণে ৰাজনৈতিকভাৱে শেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে, তাৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি দিল্লীতো আমাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু যিদিনাখন নিৰ্বাচন আয়োগ অসমত আহিব, আজি সেই নিৰ্বাচন আয়োগ অহাৰ দিনাখনো ৰাজ্যৰ প্ৰতিজন সংখ্যালঘু ৰাইজে ঘৰে ঘৰে কলা বেজ পৰিধান কৰি আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু আইনগতভাৱেও যুঁজিবৰ কাৰণে ইতিমধ্যে আইনী কক আমি এটা সমিতি আমি বনাই দিছোঁ। সেই সমিতিয়ে কেনেকৈ আইনগতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কু অভিসন্ধি অপৰাই অসমত যাতে এটা গণতান্ত্ৰিক ব্যৱস্থাত যাতে সকলোৱে যাতে ধৰ্মৰ ভিত্তিত নহয়, জনসংখ্যাৰ ভিত্তিত যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে এই গণতান্ত্ৰিক ব্যৱস্থাটোত, তাৰ কাৰণে আমি আইনগত যিখিনি যুঁজ দিব লাগে সেইখিনি যুঁজ দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু
বিশেষকৈ আজি আৰু এটা কথা দেখিছোঁ, আজি মুছলমানসকলক ভাগ কৰিছে, মুছলমানসকলক ভাগ কৰি তেওঁ মুছলমানসকলৰ কাৰণে ৰাজনৈতিকভাৱে কোনোবা জেগাত সুৰক্ষিত ৰাখিছে নেকি? গতিকে এনেকুৱা ধৰণৰ কথা বহু আছে। গতিকে কেৱল মাত্ৰ নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে RSSৰ চুটলবি মতে আৰু মুছলমানসকলক টাৰ্গেট কৰি পেলাই মুছলমানসকলক শেষ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ খচৰা প্ৰস্তুত কৰাইছে। এইটো আমি নামানো। আমি গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন কৰিম আৰু এই আন্দোলন ভয়াৱহ আন্দোলন হ'ব আৰু আমি আইনগতভাৱেও বৈধিকভাৱেও আমি ইয়াৰ বাবে যুঁজ দিবৰ কাৰণে সাজু হৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।